নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হঠাৎ আমি ভুটিয়াচাং বাগানলৈ ফুৰিব আহিছোঁ। ভিডিঅ' কৰিম বুলি কোনো প্লেনিং কৰি অহা নাছিলোঁ, কিন্তু ঠাইখিনি দেখি আপোনালোকো দেখুৱাবলৈ মন গ'ল। আমি গৈ আছোঁ, খন্তেক পিছতে আমি লক্ষ্যস্থানত উপস্থিত হ'ম। এয়া আমি আহি পালোঁ ঠাইখিনিলৈ। এয়া চাওকচোন কি ধুনীয়া গাছ শাৰী শাৰীকৈ ৰুইছে। এই কি গাছ বুলি কৈ নাজানো, কিন্তু ধুনীয়াকৈ ৰুই থৈছে। ঠাইখিনি ভুটিয়াচাং বুলি কয়। সময়ে সময়ে ইয়ালৈ বহুত মানুহ আহে ফটো তুলিবলৈ। ময়ো ফেচবুকত দেখিছিলোঁ ফটো। ঠাইখিনি চাবলৈ বহুত ইচ্ছা যাই আছিল, সেয়ে আজি ময়ো আহিলোঁ। এইখনেই সেইখন ঠাই যিখন মই বহুদিনৰ পৰা চাম বুলি ভাবি আছিলোঁ। গাছ কেইডালৰ কাষতে চাহ বাগিচা আছে, চাৰিওফালে সেউজীয়া সেউজীয়া। দক্ষিণৰ পৰা আহিলে বাওঁহাতে বাগানৰ কোৱাৰ্টাৰবিলাক আছে আৰু সোঁহাতে চাহ বাগিচা আছে। ৰাস্তাটোৰ দুয়োকাষে প্ৰায় 500 মিটাৰ মান। এই গছবোৰে ঠাইখিনি মনোমোহা কৰি তুলিছে। ঠাইখনত বহুতে ফটো তুলিবলৈ আহে। ঠাইখন ফটোত দেখা নিচিনা সঁচাকৈ বৰ আকৰ্ষণীয় ঠাই। এইখন ভুটিয়াচাঙৰ হস্পিটেল। এইখন বাগানত প্ৰায়ে বনৰীয়া হাতী দেখা যায়। ৰাস্তাৰ পৰাই হাতীবিলাক দেখা পোৱা যায়। আমি অৱশ্যে হাতী দেখা নাপালোঁ। ভুটিয়াচাং বাগানৰ পৰা আহি ননয় নদীৰ দলং পালোঁ। এই যে আপোনালোকে দলংখন দেখিছে, দলংখন ব্ৰিটিছৰ দিনৰে দলং। দলংখন ডাঙৰ গাড়ীৰ বাবে সুবিধাজনক নাছিল, সেয়ে 2018 চনত কাষতে ডাঙৰ দলং এখন হোৱা বাবে দলংখন এতিয়া এনে পৰি আছে। তথাপিও দলংখন এতিয়াও মজবুত হৈয়ে আছে। মই আপোনালোকক ওপৰৰ পৰা ভালকৈ দলংখন দেখুৱাই দিছোঁ। এইখন নতুনকৈ বনোৱা দলং। দলঙৰ উত্তৰ ফালে এয়া ভূটান পাহাৰ। এই ভূটান পাহাৰৰ পৰাই নদীটো বৈ আহিছে। ভুটিয়াচাং কাষত থকা বাবে কিছুমানে এই নদীটোক ভুটিয়াচাং নদী বুলিও কয়। এয়া ওপৰৰ পৰা পুৰণা দলংখন দেখুৱাই দিছোঁ। আগতে দলংবিলাক ইমান সৰু সৰু আছিল। আগতে দলংবিলাক ঠেক আছিল।
পশ্চিম আকাশত বেলি মাৰ যাব ধৰিছে কাৰণে এয়া আন্ধাৰ আন্ধাৰ দেখা হৈছে মাজে মাজে। নৈৰ পানীখিনি বহুত পৰিষ্কাৰ হৈ থকা দেখা গৈছে। ইয়াত সঘনাই বৰষুণ দিলে ইয়াৰ পানী ক'লা হৈ ওলাই আহে। এই অঞ্চলত যেতিয়া পানী নাটনি হয় তেতিয়া এই নদীৰ পানী বহু লোকক ব্যৱহাৰ কৰা দেখা যায়। অৰঙাজুলি পাওঁ মানে আমাৰ আন্ধাৰ হৈছিল। দোকান ঘৰে চাকি বন্তি জ্বলোৱা আৰম্ভ কৰিছিল। এইটো অৰঙাজুলিৰ দুৰ্গা মন্দিৰ। এই মন্দিৰত ডাঙৰকৈ দুৰ্গা পূজা হয়। দূৰ দূৰণিৰ পৰা ইয়ালৈ দুৰ্গা পূজা চাবলৈ আহে। আমিও ইয়ালৈ দুৰ্গা পূজা চাবলৈ আহোঁ। পূজাৰ সময়ত ঠাইখিনিত হিন্দু, মুছলমান আৰু খ্ৰীষ্টানৰ পবিত্ৰ মিলনভূমি হৈ পৰে। পূজাৰ বাহিৰেও মন্দিৰৰ কাষতে থকা মুকলি ঠাইখিনিত প্ৰত্যেক শনিবাৰে ডাঙৰ বজাৰ বহে। বজাৰখনত গধূলি সময়ত বহে বাবে অৰঙাজুলি গধূলি বজাৰ বুলি কয়। এই সুযোগতে আপোনালোকক বজাৰৰ কিছু দৃশ্যাংশ দেখুৱালোঁ। সাধাৰণতে গধূলি সময়ত বজাৰ চোৱাটো মোৰো এটা নতুন অভিজ্ঞতা। আন্ধাৰ হোৱাৰ পিছতো বজাৰখনত ইমান ভিৰ হৈ আছে। এতিয়াও মানুহবোৰে বস্তু কিনাতে ব্যস্ত হৈ আছে। আমাৰ এহেঁতেও বজাৰ কৰিলে, দালি তৰকাৰী অলপ ল'লে। ভিডিঅ'টো আজিলৈ ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।